নমস্কাৰ বন্ধুসকল, আজি আমি আপোনাক জনাম কেইটামান বিশেষ উপায় হোলীৰ দিনা কৰিব পৰা, যিয়ে আপোনাৰ পকেট কেতিয়াও খালী হ'বলৈ নিদিয়ে আৰু আপোনাৰ ঋণৰ যিমান বোজা আছে সেই সকলোখিনি নাইকিয়া হৈ যায়। মই এই উপায়খিনি যোৱাবাৰ হোলীত কৰিছিলোঁ আৰু তাৰ পিছৰ পৰা বহুখিনি ভাল ফলাফল লাভ কৰিছিলোঁ। গতিকে উপায়খিনি কিনো আমি চাই লওঁ আহক। হোলীৰ দিনটো অতি শক্তিশালী দিন। হোলিকা দহনৰ ৰাতি নিগেটিভ এনাৰ্জি জ্বলি যায়, পজিটিভ এনাৰ্জি আহে। এই দিনা কিছুমান সহজ উপায় কৰিলে লক্ষ্মী মাতা প্ৰসন্ন হয় আৰু ধন সম্পত্তিৰ পথ মুকলি হয়। প্ৰথম উপায় হৈছে হালধিৰ উপায়। হোলীৰ ৰাতি হোলিকা দহনৰ সময়ত বা দিনটোত এখন হাতত সৰু বা অলপকৈ হ'লে হালধি লওক। আপোনাৰ মূৰৰ ওপৰেৰে 7 বাৰ বা 11 বাৰ ঘূৰাই দিয়ক আৰু মনত ৰাখিব যে ঘড়ীৰ দিশত হ'ব লাগিব আৰু এটা মন্ত্ৰ আপোনালোকে মনে মনে পঢ়ক। সেই মন্ত্ৰটো হৈছে, মই স্ক্ৰীণত দি দিছোঁ, কিন্তু সহজেও আপোনালোকে এনেকৈ পঢ়িব পাৰে। হে লক্ষ্মী মাতা, মোৰ ঋণ আৰু অভাৱ দূৰ কৰক। তাৰপিছত সেই হালধিকণ হোলিকাৰ জুইত বা ঘৰৰ বাহিৰত থকা মাটিত পেলাই দিয়ক। এইটোৱে আপোনাৰ 6 নং ঘৰ মানে ঋণৰ ঘৰ এক্টিভ কৰে, ঋণৰ বোজা কমে আৰু পইচাৰ প্ৰৱাহ বাঢ়ে। বহুতে কয় কেইদিনমানৰ ভিতৰতে টকা আহিবলৈও আৰম্ভ কৰে। দ্বিতীয় উপায়টো হৈছে নাৰিকলৰ মহা উপায়। হোলীৰ ৰাতি এটা সতেজ নাৰিকল লওক, তাৰ ওপৰত ৰঙা সূতা বান্ধক, মনত 108 বাৰ শ্ৰীং মহালক্ষ্মী নমঃ জপ কৰক। তাৰপিছত নাৰিকলটো হোলিকাৰ জুইত দি জ্বলাই দিয়ক বা ঘৰৰ পূজা ঘৰত ৰাখি পিছদিনা দান কৰক। এই উপায়ে মাতা লক্ষ্মীক প্ৰসন্ন কৰে, ধানৰ অভাৱ নহয়, ৰোগ দুখ দূৰ হয়। পকেট সদায় ভৰ্তি থকাৰ বাবে এই উপায় যথেষ্ট শক্তিশালী। নেক্সট উপায় হৈছে দানৰ মহিমা। হোলীৰ দিনা দৰিদ্ৰক বা মন্দিৰত গুড়, চেনি, হালধি, নাৰিকল দান কৰক। দান কৰাৰ সময়ত কওক, যি দান কৰিছোঁ তাৰ বিনিময়ত মোৰ ধন বৃদ্ধি হওক। শাস্ত্ৰত কোৱা আছে, হোলীৰ দিনা দানে 100 গুণ ফল দিয়ে, পইচা খৰচ হ'লেও ঘূৰি আহে। নেক্সট উপায়টো হৈছে হোলীৰ দিনা ৰাতিপুৱা বা দিনটোত আপোনালোকে ঘৰত এভাগ সৰু লক্ষ্মী মূৰ্তি বা ফটোৰ সন্মুখত ধূপ আৰু বন্তি জ্বলক। এপাহ লাল ফুল, হালধি আৰু চন্দন লগাই প্ৰাৰ্থনা কৰক, হে মহালক্ষ্মী, মোৰ পকেটত সদায় টকা থাকক, অভাৱ নহওক। এইটোৱে ভেনাছ আৰু জুপিটাৰ গ্ৰহ শক্তিশালী কৰে, যিয়ে ধন আনে। লাষ্ট উপায়টো হৈছে একেবাৰে সহজ, দৈনিক কৰিব পৰা। হোলীৰ পিছত প্ৰতি শুক্ৰবাৰে ঘৰৰ মূল দৰজাৰ ভিতৰে বাহিৰে অলপ হালধি গুড়ি ছটিয়াই দিয়ক আৰু হাতত নিমখ হালধি লৈ 51 বাৰ শ্ৰীং জপ কৰি বাহিৰত পেলাই দিয়ক। এইটোৱে ধনৰ পথ যথেষ্ট মুকলি কৰে। বন্ধুসকল, এই সকলো উপায় সহজ, ঘৰতে কৰিব পৰা, মনৰ পৰা বিশ্বাস কৰি কিন্তু কৰিব। হোলীৰ দিনা নিগেটিভ এনাৰ্জি জ্বলি যায় আৰু পজিটিভখিনি আপোনাৰ ওচৰলৈ আহে। এই সময়তে কৰিলে ফল শীঘ্ৰেই দেখা যায়। কমেণ্টত আপোনালোকে মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, লাইক কৰিবলৈও নাপাহৰিব। এনেধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।